সময়ৰ কাম সময়মতে কৰিব লাগে হেনো এনেই পৰীক্ষা আগদিনা পঢ়া টেবুলত বহোতে এই কথাষাৰ উপলব্ধি কৰোঁ আজি ভিডিঅ' বনাওঁতে গম পাইছোঁ মানে উপলব্ধি কৰিছোঁ মোৰ ভিডিঅ'ৰ বাবে ভাল ক্লিপবোৰ গেলেৰীত থৈ দিছিলোঁ কিন্তু মই ভিডিঅ' পিছত বনাম বুলি থাকোঁতে ভিডিঅ'বোৰ কেনেকৈ ডিলিট হৈ গ'ল গমেই নাপালোঁ নহয় বাৰু পিছে সেইবোৰ এতিয়া বাদ দিয়ক দাদাবাই মোক 100 টকা দিব হেনো যদিহে মই গোটেই বেলুনখিনি ফুলাই দিব পাৰোঁ ময়ো পিছে 100 টকাৰ লোভ সামৰিব নোৱাৰি সৰু বাচ্চাটোৰ নিচিনাকৈ বেলুন ফুলোৱাত লাগি গ'লো নহয় পিছে 100 টকাটো পাওঁ নে নাপাওঁ সন্দেহে ইমানবোৰ বেলুন ফুলাই গাল দুখন একদম বিষাই গৈছে দেই আপোনালোকে চাগে নিশ্চয় অনুমান কৰিব পাৰিছে কৃষ্ণ আৰু নোৱাৰো দেই নোৱাৰো বিছনাত ঢলি পৰিলোঁ মই বেলুন ফুৰাৰ মেইন কাৰণটো হৈছে মোৰ ভাগিনৰ বাৰ্থডে পিছদিনা পুৱাই খোৱাৰ পৰা উঠি দেখোঁ কাৰিকৰ অলৰেডি আহিলে কেৰাহী অলৰেডি পাতিলে কাৰিকৰ মানে আমাৰ দাদাহঁতৰ কথা কৈছোঁ ইয়াত মাংস বনাই আছে দেই এইফালে বনাই আছে মাটন মানে আমাৰ অসমীয়া ভাষাত ছাগলীৰ মাংস আৰু এইফালে বনাই আছে বাটাৰ চিকেন মানে ব্ৰইলাৰ মাংস বাটাৰ দি বনোৱা আজি পিছে ভালদৰে দবাই খোৱাৰে কথা আৰু এই ভিডিঅ'টো দুটা পাৰ্টত যাব দেই আপোনালোকে দুইটাই চাবলৈ নাপাহৰিব এই আমাৰ বাৰ্থডে গাল জিয়া মানে জিজ্ঞাসা মোৰ ভাগিন কেক কাটিব অলৰেডি ষ্টাৰ্ট কৰিলে আজিকালি পোৱালিবোৰৰ যে তামাম যে যেনেকৈ আজিৰ দিনৰ প্ৰেমিকাই কাজিয়া লাগি ভাত পানী নাখাওঁ বুলি কয় ঠিক তেনেদৰে পোৱালীকেইটাইও মানে আজিৰ যুগৰ ল'ৰা ছোৱালীবোৰে কেক কাটিব নাপালে ভাত নাখাওঁ বুলি কয় সিটো কেলিওক হে পিছে মোৰ প্ৰেম কৰাৰ অভিজ্ঞতা নাই যদিও এইবোৰ অলপ চলপ জানো লগৰটোৰ অৱস্থা মই দেখিছোঁ নহয় সেইকাৰণে মোৰ লগৰ কোনোবাই যদি ভিডিঅ' চাই আছ গম পাবি কাৰ কথা কৈছোঁ এবাৰ নিজেই গম পাই ল'বি মানে ভাবি চাবি ইমানলৈকে যদি চাইছে ভিডিঅ'টো লাইক এটা নকৰাকৈ যাবলৈ নাপাৰিব বাই বাই